समाव बयनिसिमबो खावलायनाय बयबो दान्दिसे सान्दुंब्लाबो बयबो सहायलायनानै प्रग्रामखौ मेहेरगोनाङै जाफुंसारहोनो थाखाय खावलायहरबाय साफ्रोमबो न' सिङाव जिरायनाय आरो दंफां सायाफोराव थानायफ्रा गासिबो बे दिनैनि बे प्रग्राम जानाय जायगायावहाय जिरायफैजोबनांगौ बयनिसिमबो गुरै खावलायहरनाय बयबो बे समावहाय जोंनि प्रग्राम जायगायाव जिरायफैनांगौ নামাকৰণ কৰা হয় আৰু সেই নামকৰণেৰে আজি বহু বছৰ এনডিপিয়ে সংগ্ৰাম কৰি আহিছে এতিয়ালৈকে আমি 34 ইয়াৰ্ছ 34 বছৰ ভৰ দিছোঁ আৰু এই 34 বছৰৰে 19টা বছৰ আমি সহস্ৰ সংগ্ৰাম হিচাপে কিছুমানে জংগলত থাকি কিছুমান ম্যানমাৰত কিছুমান বাৰ্মাত বাংলাদেশত কিছুমান নেপালত ভূটানত থাকি সংগ্ৰাম কৰিছিল আৰু 2005 চনৰ পৰা অস্ত্ৰবিৰতি চুক্তি কৰি আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ভাৰত চৰকাৰৰ আলোচনাৰ জৰিয়তে বড়োসকলৰ যি আৰ্থ সামাজিক সমস্যা যি ৰাজনীতিৰ সমস্যা আৰু তেওঁলোকৰ আইডেণ্টিটিতে যি এটা প্ৰশ্ন সেই সকলোবোৰ সমাধান বিচাৰি চৰকাৰৰ লগত আলোচনা চলাই আহিছিলোঁ আৰু এই আলোচনাৰ মূৰত 15 বছৰৰ মূৰত আমাৰ আলোচনাৰ এটা সুমীমাংসা হ'ল বিগত জানুৱাৰী মাহৰ 27 তাৰিখে ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বড়ো আন্দোলনকাৰী সংগঠনসমূহৰ নেতৃবৃন্দৰ যি চুক্তি হ'ল যি চুক্তিৰ জৰিয়তে বড়োসকলক বিটিআৰ বুলি এটা প্ৰশাসনিক ব্যৱস্থা দিয়া হ'ল আৰু সেই চুক্তিৰ জৰিয়তে আমি সংগঠন এনডিপি হিচাপে এটা সফল হোৱা বুলি ঘোষণা কৰিব পাৰোঁ আৰু বিগত যি চুক্তি তাত এটা দফা ভাৰত চৰকাৰৰ তৰফৰ পৰা আছিল আৰু এই দফা অকল আমাৰ ক্ষেত্ৰত নহয় সহস্ৰ সংগ্ৰাম কৰা যিমান দল সংগঠনৰ লগত ভাৰত চৰকাৰে চুক্তি কৰিছে তেওঁলোকৰ লগত সেই দফাটো ৰাখে যে চুক্তি হোৱাৰ পিছত সহস্ৰ সংগ্ৰামৰ যিহেতু প্ৰয়োজন নাথাকে সেইকাৰণে সংগঠনটো ডিছবেণ্ড কৰিব লাগে কাৰণে নাইকিয়া কৰিব লাগে ভংগ কৰিব লাগে তেনেকৈ এটা চৰ্ত আছিল আৰু সেই চৰ্ত থকাৰ কাৰণে লগতে আমি দেখিছোঁ যে বড়োসকলৰ যি সমস্যা আছিল ৰাজনীতিক সমস্যা সামাজিক সমস্যা সাংস্কৃতিক সমস্যা নিজৰ আইডেণ্টিটি লৈ জীয়াই থকা এটা সমস্যা সেই সমস্যাখিনি যিহেতু চুক্তিৰ জৰিয়তে সমাধান হ'ল আৰু সেইকাৰণে সহস্ৰ সংগ্ৰামৰ চলি থকাৰ কোনো প্ৰয়োজন আমি অনুভৱ কৰে সেইকাৰণে সকলো কথা চালি জাৰি চাই আৰু গণতান্ত্ৰিক দেশত যিহেতু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিজৰ দাবী উত্থাপন কৰাৰ এটা পথ মুকলি আছে সেইকাৰণে আমি এই সহস্ৰ সংগ্ৰাম কৰা দল এনডিএফবিক আজি ডিজলভ কৰা হ'ল বুলি ঘোষণা কৰিলোঁ আৰু আজিৰ পৰা এনডিপি সংগ্ৰাম নাথাকিব আৰু এনডিপিৰ যিসকল সদস্য তেওঁলোক হয়তো অন্য নামাকৰণে চিনাক্ত হ'ব সংগঠন ডিজলভ কৰা হ'ল যদি আমি সংগঠনৰ যিখিনি সদস্য আছে যিখিনি কৰ্মী আছে আমি একত্ৰিতভাৱে থাকিম আৰু একেলগে কাম কৰিম জাতিৰ কাৰণে সমাজৰ কাৰণে অঞ্চলৰ কাৰণে আৰু এইদৰে কাম কৰি আমি জনসাধাৰণক সেৱা কৰি যাম কিন্তু আমাৰ পৰিচয় হয়তো বেলেগ এটা পৰিচয় হ'ব আমি কিন্তু একত্ৰিত হৈয়ে থাকিম আমি বিভিন্ন দল সংগঠনসমূহৰ প্ৰশ্ন উত্থাপন নহয় আমি যিখিনি কেডাৰ আছে যিখিনি কৰ্মী আছে এনডিপি আমি আটাইকেইজনে একেলগে থাকি একেলগে কাম কৰিম আৰু কিন্তু আমাৰ পৰিচয় হ'ব হয়তো সুকীয়া বেলেগ ধৰণৰ এটা পৰিচয় হ'ব নতুন এটা পৰিচয়েৰে আমি জীয়াই থাকিম আজিৰ পৰা আপোনালোকৰ নতুন দিগন্ত আপোনালোকে মুকলি পথ ধৰিব সহস্ৰ সংগ্ৰাম কৰা এবছৰ দুবছৰ নহয় 34 বছৰ সহস্ৰ সংগ্ৰাম কৰা হিচাপে আজি ইয়াৰ যে সমাপ্ত হ'ল আৰু এই সংগঠনৰ নামটোকে হয়তো কালি পৰহিৰ পৰা মানুহে নজনা হ'ব আৰু সেইটো আমাৰ কাৰণে এটা মনত এটা দুখ আছে যিহেতু আৱেগ অনুভূতি আছে তথাপিও আমি মানুহৰ সমাজৰ লগত জীয়াই থাকিব লাগিব মানুহৰ কাৰণে জীয়াই থাকিব লাগিব আৰু সমাজৰ উন্নয়নৰ কাৰণে আমি কাম কৰিব লাগিব আজি আমাৰ সংগঠন শেষ হ'ল যদিও আমি মানুহ হিচাপে জীয়াই থাকিম যিহেতু সেইকাৰণে মানুহৰ কাৰণে মানুহৰ সমাজৰ কাৰণে আমাৰ জাতিৰ কাৰণে আমাৰ দেশৰ কাৰণে আমি কাম কৰিম আৰু তেনেকৈ অন্তত আমি এতিয়া যি পৰিচয় সেইটো নাইকিয়া কৰি এটা নতুন পৰিচয়ৰ প্ৰতিষ্ঠা থাকি আমি কাম কৰিম আজি যিটো আৱেগিক মুহূৰ্ত যিটো সংগঠন আনুষ্ঠানিকভাৱে ভংগ কৰিবলৈ গৈ আছে তো আজিৰ পৰা সকলো সদস্যসকলে নিজ নিজ আপোন গৃহ স্বগৃহলৈ যাব পৰা হৈ যাব
চুক্তি স্বাক্ষৰ হোৱাৰ পিছত আচলতে কেম্পত থকাৰ প্ৰশ্ন নাথাকে কিন্তু যিহেতু আমি এটা সুকীয়া পৰিচয় জীয়াই থাকিম সেইকাৰণে হয়তো বেছিভাগ সংগঠনৰ সদস্য নিজৰ ঘৰত যাব কিন্তু বহুতো কাম এতিয়াও বাকী আছে আমাৰ কৰিবলৈ আৰু সেইখিনি সমাধান কৰিব লাগিব আৰু সেইখিনি কাৰণে আমি কেম্পত সদায় নাথাকিলেও চৌগা চেৰেকাকৈ আহি মাজে মাজে আহি আমাৰ যিখিনি কাৰ্যালয় সম্পৰ্কীয় কাম কাজ আছে সেইখিনি আমি কৰিম আৰু আমাৰ যিটো ঐক্য সেইটো ৰাখিবৰ কাৰণে আমাৰ এটা কাৰ্যালয়টো লাগিব আৰু সেই হিচাপে আমাৰ যিটো কেম্প আছে সেইখিনি আমি কাৰ্যালয় হিচাপে আমি ব্যৱহাৰ কৰিম ইতিমধ্যে আমি গম পাইছোঁ মানে দৈমু NGO যিটো বেচৰকাৰী সংস্থাৰ সদস্য হিচাপে জনা যাব বুলি কৈছে আপোনালোকৰ সদস্যসকলক আমি সংগ্ৰামৰত অৱস্থাত আমাৰ হেডকোৱাৰ্টাৰৰ নাম আছিল দৈমু মানে এটা ভূমুক আৰু সেই নামাকৰণটোকে আমি আমাৰ সংগঠন ডিজিটেল হোৱাৰ পিছত দৈমু বুলি এটা NGO আমি গঠন কৰোঁ তাৰ জৰিয়তে আমি সমাজৰ সেৱা কৰিবৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ আৰু হয়তো কাইলৈ সংগঠন ডিজিটেল হোৱাৰ পিছত আমাৰ গোটেইখিনি সদস্য ইয়াৰ সদস্যভুক্ত হ'ব আৰু ইয়াৰ বাদে ই যিহেতু এটা কি কয় এইটো NGO হ'ব কিন্তু আমি ৰাজনৈতিকভাৱে কাম কৰিব লাগিব আৰু সেইকাৰণে আমি হয়তো এটা NGO হ'ব কাৰণ জড়িত থাকি আমি জনসাধাৰণৰ ৰাইজৰ সেৱা কৰিম চুক্তি আপোনালোকে একেলগে কৰিছিলে কিন্তু নিৰ্বাচনৰ সময়ত কিন্তু বিভাজন হোৱা দেখা গৈছে আপুনি কি ক'ব এই চুক্তি আচলতে একেলগে কৰা মানে চৰকাৰে কিছুমান NDPৰ সদস্যক বাই ফ'ৰ্চ আনিহে চুক্তি কৰাইছে তেওঁলোক চুক্তি কৰাৰ আচলতে চুক্তি কৰাৰ এটা সুযোগ পোৱাই নাছিল মাত্ৰ চৰকাৰে তেওঁলোকে আনিছে সেইকাৰণে একেলগে কৰিছে বুলি আচলতে প্ৰেক্টিকেলি ভুল হয় চুক্তিৰ কাৰণে কাম কৰা অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন আৰু NDP প্ৰগ্ৰেছিভ বাকীবিলাক কিন্তু চুক্তিৰ কাৰণে সমস্যা সমাধানৰ কাৰণে একো কাম কৰা নাই মাত্ৰ তেওঁলোকক শেষত চুক্তিৰ সময়ত মাতি আনি চুক্তি কৰোৱা হৈছে আৰু যিহেতু সংগঠনৰ যি সমস্যা সমাধানৰ ক্ষেত্ৰত অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন আৰু NDP প্ৰগ্ৰেছিভ যিখিনি পদ লৈছিল যিখিনি পথ অৱলম্বন কৰি চুক্তি কৰিবৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিছিল চুক্তি স্বাক্ষৰ কৰা এটা যিখিনি গোটেই সমস্যা গোটেই দাবীসমূহৰ এটা চুক্তি কৰিব পৰা অৱস্থাত আনিছিল সেই সম্পৰ্কে বাকী ফেকশ্যন NDPৰ বাকী ফেকশ্যনকেইটা একো নাজানে আৰু সেইকাৰণে চুক্তি স্বাক্ষৰ কৰাৰ পিছত তেওঁলোকে সেই কথাবোৰ অনুভৱ নকৰাৰ কাৰণে নিজৰ খেলখুচিত নিজৰ পথ বাছি ল'লে তেওঁলোকে আঁতৰি গ'ল তাৰ কাৰণে আমাৰ এক আক্ষেপ নাই যিহেতু বিগত দিনবিলাকত তেওঁলোক আমাৰ লগত নাছিল এতিয়াও আমাৰ লগত নাই আমি অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন UPPL আৰু NDP প্ৰগ্ৰেছিভ লগতে পিপল জইণ্ট একশ্যন কমিটি ফৰ পাৰ্লামেণ্ট মুভমেণ্ট যিসকল আমাৰ লগত আছে আমি এইকেইখন সংগঠনে এইকেইজনৰ নেতৃত্বতে আগন্তুক নিৰ্বাচনত আমি যুঁজ দিম আৰু আমি নিশ্চয় জয়যুক্ত হ'ম পেৰেংগা ইতিমধ্যে UPPLত যোগদান কৰা বুলি কৈছে কিন্তু চৰাইগড়া কিন্তু BPFত যোগদান কৰাৰ সম্ভাৱনা বেছি দেখা গৈছে কি ক'ব এইমাত্ৰ মানুহৰ ব্যক্তি স্বাধীনতাবিলাক এটা বস্তু আছে আৰু প্ৰতিজন মানুহৰ চিন্তাধাৰা বেলেগ বেলেগ এইটো ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ বুলি এটা বিষয় আছে সেইমতে পেৰেংগাই নিজৰ সিদ্ধান্ত মতে নিজে কোনটো শুদ্ধ ঠিক বুলি ভাবে সেইটো সিদ্ধান্ত ল'ব চৰাইগাই নিজৰ বিবেচনা মতে কোনটো শুদ্ধ কোনটোত গ'লে নিজৰ বেনিফিট হ'ব এই কথা চিন্তা কৰি তেওঁ যাব তাত আচৰিত হ'বলগীয়া একো নাই সেইকাৰণে যদি চৰাইগা BPFৰ লগত যায় তাত ক'বলগীয়া একো নাই আৰু পেৰেংগা এজন আদৰ্শত অটল হৈ থকা ব্যক্তি আদৰ্শত কাম কৰা ব্যক্তি আৰু সেইকাৰণে তেওঁ হয়তো দেখিছে যে কোন দিশত গ'লে জনসাধাৰণৰ স্বাৰ্থৰ কাৰণে কাম কৰা এটা সুযোগ হ'ব আৰু কোন দিশত গ'লে জনসাধাৰণৰ স্বাৰ্থক ত্যাগ কৰি অকল ব্যক্তিগত স্বাৰ্থত যোৱা হ'ব সেই কথাখিনি তেওঁ চিন্তা কৰি উলিয়াইছে আৰু তাৰ কাৰণে এটা উচিত সিদ্ধান্ত লৈ তেওঁ UPPLৰ লগত যোগদান কৰি আগবাঢ়ি আহিছে চাংচুমা খুংগুৰ বসুমতাৰ BTR ডিনাই কৰি পেলাই বড়োলেণ্ডৰ আন্দোলন আকৌ কৰিম বুলি কৈছে ইয়াৰ কি ক'ব এইটো চাংচুমা খুংগুৰৰ ব্যক্তিগত কথা কাৰণ তেওঁ কি চিন্তা কৰিছে তেওঁ 18 বছৰ MP হ'ল 18 বছৰ MP হওঁতে তেওঁ বড়োলেণ্ডৰ কাৰণে একো মাত নামাতিলে আজি সমাজৰ দ্বাৰা অৱহেলিত হৈ ৰিজেক্টেড হৈ বড়োলেণ্ডৰ কাৰণে আন্দোলন কৰিবলগীয়া সেইটো কোনেও একচেপ্ট নকৰে আজি তেওঁ চবেই হাঁহিছে তেওঁৰ যিটো বক্তব্য তেওঁৰ যিখিনি স্থিতি 18 বছৰ একো নকৰিলে 18 বছৰ MP থাকে তেওঁ নিজৰ MPৰ ফাণ্ডত কৰা এটা কাৰ্যৰ আদৰ্শ দেখুৱাব নোৱাৰিলে তেনেকুৱা ব্যক্তিয়ে গোটেই বড়ো সমাজৰ কাৰণে কিবা এটা যে কৰিব সেইটো কি কয় এইটো হাঁহিৰ পাত্ৰ থেংক ইউ